নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি বৰ্তমান গৈ আছোঁ মথাউৰিলৈ। এইবিলাক চাওক, পানীৰ গুৰিতে ঘৰ আছে এনেকৈ। অলপ ভেটিটো ওখ কৰি লৈ সেইকাৰণে চাওক, ৰাস্তা মানে বনোৱাই নাই এইফালে, এয়া মাটিও দিয়া নাই, একো দিয়া নাই, ৰাস্তাটো আছে আৰু পানী চাওক। ৰাস্তাটো ইফালে আছে, এইটো চাইডে এই কি বনাইছে ধৰিব পৰা নাই বাৰু। মাজতে এইটো বান্ধি দিলেচোন, পানী যাব নোৱাৰাকে। এই টুমটুমত অহাটো দেখিছে, ইয়াক ৰওঁতে ৰওঁতে এটা বেলি গ'ল। তইচোন ডকুমেণ্ট লৈ আহিলি, হেই তই আমাৰ লগত নাযাৱ, আমাৰ লগত নাযাৱ, তই ডকুমেণ্ট লৈ আহিলি যে, আধাৰ কাৰ্ড দেখুৱাবি আমাৰ। ই আৰু চব চিনি পায় ওচৰৰ। বন্ধুসকল, আহি আহি পালো আমাৰ এইয়া নদীত, ব্ৰহ্মপুত্ৰ নদীত। আমাৰ এইকেইটা ডেকা ল'ৰা কেনেকুৱা লাগিছে নদীত? নদীখন আপোনাৰ ইয়াতে মথাউৰিটো বনাইছিলে এনেকৈ। এইটো গোটেইটো বালি মাটি, নদীৰ পৰা উঠোৱা মাটি। এতিয়া পানী আহিলে যিহেতুকে এই গোটেই বালি মাটি খহাই লৈ যাব, সেইকাৰণে ইয়াৰ পৰা মাটিবিলাক কাটি কাটি বেলেগলৈ লৈ গৈ আছে। আপোনালোকক মাথাউৰিটো দেখুৱাম আপোনালোকক। আমি থৈ আহিলোঁ বেলেগত। কিমান ডাঙৰ চাওক, সেই তালৈকে। এইখন চৰ এলেকা আপোনাৰ, আৰু এয়া মাটি খহি যায় বাবে এনেকৈ দিছে, ধুনীয়াকৈ দিছে। এইটো হেৰি চব বালি আছে ন ভিতৰত, গোটেই পাৰটো এনেকৈ বান্ধি দিছে। আগতে আপোনাৰ মাথাউৰি খুব কম আছিলে, সেইকাৰণে আমাৰ সিফালে খুব পানী হৈছিলে। নদীৰ পৰা যেতিয়া পানীটো উঠি আহে আমাৰ সিফালে ডাইৰেক্ট গুচি যায়গৈ। কিন্তু আজিকালি কি হৈছে, আমাৰ ইটো চাইডে গোটেই আৰু মাথাউৰি বনাই দিলে, আপোনাৰ ডাঙৰ ডাঙৰ বিশাল বিশাল মাথাউৰি বনাই দিলে, যিহেতুকে আমাৰ সিফালে পানীটো বেছি নাযায়। এতিয়া নোযোৱাত কি হৈছেগৈ, খেতি বাতি বেছিকৈ হোৱা হৈছে। কিন্তু ভৱিষ্যতলৈ এইটো বেয়া দিশলৈ পৰিণত হ'বগৈ বাৰু। তথাপিও বৰ্তমানৰ কাৰণে ঠিকে আছে। বহুত আগতে ধান মাৰে, খেতি প্ৰতি বছৰে মৰে, কিন্তু এই কেইবছৰমান হৈছে আমাৰ সিফালে খেতিবিলাক নমৰে, ধুনীয়াকৈ পানীটো দেৰিকৈ যায় সিফালে মথাউৰিটোৰ কাৰণে। নদীখন আমাৰ পৰা কমেও 30 কিলোমিটাৰমান দূৰ হয়, তথাপিও আমি ইমান ভয়ত থাকোঁ। কিন্তু ইয়াৰে ওচৰৰ মানুহবিলাক একেবাৰে নদীৰ পাৰতে থাকে, কেনেকৈ নাজানো আৰু। বৰ্তমান বাৰু নদীখন দেখাত খুব ভালেই লাগি আছে, বৰ নীৰৱ, ধুনীয়া শান্তভাৱে আছে। কিন্তু যেতিয়া নদীখন বাঢ়িব, কোনে ক'ত যাব তাৰ ঠিকনা নাই। এই আগত আপোনাৰ মানুহৰ ঘৰ আছে, তালৈকে যাওঁ, চাই আহোঁ যে কেনেকুৱা মানুহবিলাকেনো কেনেকৈ থাকে। এই তাকো দিব দিয়া, ষ্টাইল আছে ন, ষ্টাইল কৰে ল'ৰাটো। এই যে সন্মুখত মানুহবোৰ দেখিছে, এই মানুহবোৰে একদম নদীৰ পাৰতে ঘৰ বনাই থাকে। ইহঁতে যে কেনেকৈ থাকে, আমি হ'লে থাকিব নোৱাৰোঁ। আপোনালোকে হয়তো নোৱাৰিব এয়া এনেকুৱা ঠাইত থাকিবলৈ। চাওকচোন ঘৰকেইটা কেনেকৈ বনাইছে। এইখন নদী, এইকেইটা ঘৰ, এনেকৈ যদি থাকিবলগীয়া হয়, এইটো হ'ল নদীৰ পাৰ, এইটো হ'ল সীমা। ইফালে এনেকৈ গৈ 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 এইয়া চাওক কিমান দূৰত, এইখিনিতে এখন নাও আছে। এইখন চাওক, ক'ত অকণ টিকলা দেখি আছে, মেটেকা সদৃশ আকাশ। কেনেকুৱা ইয়াত থাকিব পাৰিবা ঘৰ বনাই? এইবিলাকচোন আছে। তই লাজ কৰ যে, চাওঁ তোৰ মুখখন চাওঁ, মোক দেখাবলৈ লাজ কৰে, চাওঁ হাঁহি থাকে। নাই, মোক নেদেখাই বোলে। পাছত এটা কাহিনী শুনিব দে, তোৰ ঘৰ ক'ত আছিলে? ইয়াত আছিলে 10 বছৰ আগত। এফালে নদী চদী নাছিল, তেতিয়া ক'ত আছিলে ঘৰ? হয় নেকি? এতিয়া ভাঙাৰ পিছত নাই, মাটি আছে, এতিয়া মানুহে খেতি কৰি আছে। চৰ হৈ যায় তেতিয়া আৰু। এফালে তোমাৰ নাছিল, নদী নাছিল, নদীটো বহুত সেইফালে আছিল, তেতিয়া আছিল ঘৰ। ভাঙি ভাঙি আহিলে যে,
তাৰপিছত আহি গ'লো তাৰপিছত এইখিনি ভাঙি গ'ল আকৌ সেইখিনি উঠিলে নদীখন দেখি খুব ধুনীয়া লগা নাই জানো আপোনালোকৰ দেখোতে একদম ফটো উঠিম তেনেকুৱা লাগি থাকে দূৰত পাহাৰ আছে কিবা আছে কিন্তু কাহিনীবিলাক শুনিলে কেনেকুৱা লাগে একেবাৰে যেন কিমান কাহিনী যে এই নদীৰ বুকুত লুকাই আছে ভাবিলে আচৰিত লাগে নহয় জানো কিন্তু দেখোতে একদম খুব ধুনীয়া লাগে নদীখন সৰুটো বেলি আছে কিবা আছে কিন্তু কি ক'ব আৰু কাহিনীবিলাক যে কেনেকুৱা ভয়ংকৰ নদীখন কেনেকুৱা হয় আপোনাৰ ধৰক আজি নদীখন ইয়াত আছে এইবছৰ অহা বছৰলৈ ইয়াত নাথাকিব পাৰে আপোনাৰ এইটো খানি গৈ থাকে যিখিনি জেগাত আগতে নদীখন আছিলে সেই ঠাইকণ আপোনাৰ কি হৈ যায়গৈ আকৌ চৰ পৰি যায় সেইখিনি মাটি হৈ যায়গৈ বাকী সেই ছাইডটো আপোনাৰ নদী হৈ যায়গৈ খান্দি গৈ থাকে ঠিক তেনেকৈ নদীখন বৰ্তমান য'ত আছে এতিয়া বৰ্তমান ইয়াত নাছিলে এই আগত আছিলে তাৰ পৰা খান্দি ইয়াত পালেহি এই য'ত নদীখন আছিলে তাত আপোনাৰ এই চাওক তাত মাটি উঠি গ'লগৈ আকাশে কোৱা মতে আকাশহঁতৰ ঘৰটো তাতে আছিলে আকাশে এতিয়া আমাৰ গাঁৱতে থাকে আমাৰ গাঁৱলৈ উঠি আহিলে আমাৰ গাঁৱতে তাৰ জন্ম হ'ল কিন্তু আগতে এই তাত আছিলে ইয়াত আপোনাৰ কি হৈছে নদীৰ পাৰতে মানুহবিলাক ঘৰ বান্ধি আছে এইখন নদীৰ পাৰতে মানুহৰ ঘৰ আমাৰ সিফালেতো আমি নোৱাৰো থাকিবলৈ ইয়াত যে কেনেকৈ থাকে কোনফালে যাবি আগত যাবি এই আগলৈকে যাব বোলে এই সন্মুখত যে আপোনালোকে পোষ্টটো দেখি আছে এই পোষ্টটো দেখি আপোনালোকৰ মনত কি ভাৱ হয় বাৰু এই পোষ্টটো কি জানেনে আগতে আপোনাৰ এইটো নদীৰ ঘাট আছিলে অৰ্থাৎ যেতিয়া ৰাতি হয় এন্ধাৰত আপোনাৰ এই লাইটটো জ্বলাই দিয়া হয় আৰু এই দূৰৰ পৰা যেতিয়া জাহাজ আহে মেচিন নাও আহে তেতিয়াহ'লে এই লাইটটোৰ পোহৰে এই গাঁওখনলৈ আহি থাকে আপোনাৰ আমাৰ ইফালে আপোনাৰ খেতি বাতি বহুত হয় যে বিজনেছ ইয়াত আপোনাৰ মথাউৰিটো যিমান ধুনীয়া আমাৰ গাঁৱৰ ৰাস্তাকেইটাও সিমান ধুনীয়া নহয় আপোনালোকে প্ৰথমতে দেখিছিলে নহয় কেনেকুৱা বোকা পানী ঘট ৰাস্তা এইটো চাওকচোন কি পিলপিলীয়া ৰাস্তা গৈ কি মজা লাগিছে এইটো আপোনাৰ মথাউৰি হয়